ফেচবুক চাই আছিলোঁ, হঠাৎ মোৰ চকুৰ আগত এনেকুৱা এটা ফুটেজ আহিলে, মানে চাই আচৰিত যেন হ'লোঁ। মানুহ ইমান নিকৃষ্ট হ'ব পাৰে কেনেকৈ এনেকুৱা নিকৃষ্ট হ'ব পাৰে। আচলতে চাওক, মই ফেচবুক চাই আছিলোঁ, হঠাৎ মোৰ চকুৰ আগত এনেকুৱা এটা ভিডিঅ' আহিল, যিটো ভিডিঅ' মই ৰিয়েকশ্যন নিদিয়াকৈ মই থাকিব নোৱাৰিলোঁ। নাজানো ভিডিঅ'টো ক'ৰ হয়, হয়তো অসমৰে কোনোবা চুকে কোণৰ হ'ব, অসমৰে ক'ৰবাৰ ভিডিঅ' হ'ব। এজন মানুহজন আমাৰ নিচিনাই কম বয়সীয়া ল'ৰা এটা। আচলতে তাৰ বয়স কিমান একজেক্ট মই ক'ব পৰা নাই, আৰু ল'ৰাটো ক'ৰ হয় মই সেইটোও ক'ব পৰা নাই। মই ফেচবুক চাই থাকোঁতে মই পটককৈ দেখি পালোঁ, আৰু ল'ৰাজনে কি কৰিলে, এটা গাড়ীত লুকিং গ্লাছ থাকে ন, এই লুকিং গ্লাছত অলপ মানে ঠেলি কিনি নিজৰ ফেচটো চাই আছিলে। ল'ৰাটো হয়তো দুখীয়া ঘৰৰ হ'ব, আৰু ল'ৰাটো মানে ইমান ভাল এটা ড্ৰেছ আপো নাছিলে, এটা চোলা আৰু পেণ্ট লগাই আছিলে আৰু হাৱাই চেণ্ডেল আছিলে। আৰু ল'ৰাটো কি কৰিলে, সেই গাড়ীটোৰ লুকিং গ্লাছটো অলপ টানি কিনি মানে তাৰ ফেচটো চাই আছিলে। আৰু সেইখিনি চাওঁতে গাড়ীৰ অ'নাৰজন আহি কিনি তাক মানে গুৰ মাৰি পেলাই দিলে। গুৰ মাৰি পেলাই দিয়াৰ পিছত তাক উঠাই কিনি আকৌ চৰ এটা মাৰিলে। তাৰপিছত সুধিছে, তই মোৰ গাড়ীত কেলৈ ইয়া কৰিবি, হেন তেন মানে আবুল তাবুল কৈ আছে। তো চাওক, মানুহৰ টকা পইচা আছে বুলি যে আন গৰীব দুখীয়া মানুহবোৰক এনেকুৱা ব্যৱহাৰ কৰিছে, আচলতে এইটো কিমান গ্ৰহণযোগ্য। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এনেকুৱা মানুহবোৰৰ ওচৰত গৈ পায় আৰু তেখেতসকলে কিবা এটা নীতি শিক্ষা পায়। আৰু চাওক, এটা আচৰিত কথা, সেই মানুহজনক যে এনেকুৱা ব্যৱহাৰ কৰি আছে, আৰু এজনে কি কৰিছে, ৰেকৰ্ডিং কৰি আছে, ভিডিঅ'টো ৰেকৰ্ডিং কৰি আছে। মই ভাবিছিলোঁ আপোনালোকৰ কাৰণে মই ভিডিঅ'টো মই প্লে' কৰি দেখাম, কিন্তু মই প্লে' কৰি দেখাব নোৱাৰিলোঁ, কাৰণ মই হঠাৎ চাই থাকোঁতে, আজিকালি জানে স্ক্ৰল কৰোঁতে হঠাৎ ঘপককৈ গুচি যায়। ফেচবুকত এনেকুৱা নিয়ম কৰি দিছে, মই সেইকাৰণে মই ভিডিঅ' ফুটেজটো ল'ব নোৱাৰিলোঁ। কিন্তু চাওক, সেইজন মানুহে মানে কেনেকুৱা মাইণ্ডৰ হয়, তেখেতে ভিডিঅ' কৰিছে, মোবাইল দি ভিডিঅ' কৰিছে, কিন্তু তেখেতক মানে ধৰিব যোৱা নাই বা তেখেতক সোধা নাই কেলৈ মাৰিছে বা কেলৈ আপুনি তাক মাৰিছে। সেই মানুহজনে ওচৰত গৈ ভিডিঅ' কৰি আছে। এনেকুৱা স্বাৰ্থপৰ মানুহ এইখন পৃথিৱীত আছে। আপোনালোকে হয়তো জানে, এখন গাড়ী বা বাইক এখন কিনিবলৈ সকলোৰে সামৰ্থ্য নহয়। হয়তো আনৰ গাড়ী ঘোঁৰা চাই কিনি নিজৰো মন যায়, আৰু ইমান ধুনীয়া গাড়ী এখন লৈছে, কাশ ময়ো ল'ব পাৰিলোঁ হয়। এনেকুৱা মানুহৰ মাইণ্ডত মানে এটা চাৰ্কুলেশ্যন থাকে, যিটো চাৰ্কুলেশ্যনে ভাবে যে মই ল'ম বা ল'ব পাৰিলেহেঁতেন। মানুহৰ এটা থিংকিং থাকে, মানুহৰ এটা চিন্তা ভাৱনা থাকে, কিন্তু সকলোৱে এইবোৰ মানে সফল কৰিব নোৱাৰে। চবৰ মাইণ্ডতে থাকে যে মই এইটো কৰিম, অমুক কৰিম, তমুক কৰিম, সকলোৱেতো নোৱাৰে। কিন্তু আপোনালোকে এনেকুৱা কাম নকৰিব, যাতে সমাজত আপোনালোকে বঞ্চিত হৈ থাকে। কাৰণ চাওক, সকলোৰে হাতত টকা পইচা নাথাকে, বা আপোনালোকৰ যিসকলৰ হাতত টকা পইচা আছে বুলিয়েই যে আপোনালোকে ধনী মানুহ হয় কাৰণে যে আমাৰ নিচিনা গৰীব দুখীয়া মানুহবোৰক যে আপোনালোকে গুৰ মাৰিব, পেলাই দিব, ধাৰণাটো একদম টোটেলি ভুল। আপোনাৰ হয়তো আজি টকা আছে, কালি নাথাকিবও পাৰে, কিন্তু আপোনালোকে নিজৰ যিটো সন্মান, এই সন্মানটো বজাই ৰাখক। মানুহে মৃত্যুৰ পিছতো আপোনাক চিন্তা কৰিব, আপোনাৰ কথা এবাৰ হ'লেও ভাবিব যে নাই, সেই মানুহজন ভাল আছিলে, সেই মানুহজন অমুক কৰিলে, তমুক কৰিলে। কিন্তু আপোনালোকৰ আচাৰ ব্যৱহাৰে যে এনেকুৱা যে মানুহে আপোনালোকৰ নাম লওঁতেও ঘিণ কৰিব, এনেকুৱা কামবোৰ নকৰিব। সমাজৰ পৰা এই যিটো চিন্তাধাৰা আমাৰ সমাজত এতিয়াও আছে, আগতো আছিলে, আৰু নাজানো কেতিয়ালৈকে থাকিব আৰু কেতিয়া শেষ হ'ব। চ' গাইজ, লাষ্টত মই এটা কথাই ক'ম, আপোনালোকে যিমান পাৰে গৰীব দুখীয়াক সহায় কৰিব চেষ্টা কৰক। আপোনাৰ ওচৰত হয়তো এইটো বস্তু আছে, মোৰ ওচৰত নাই, মোৰ ওচৰত যিটো বস্তু আছে হয়তো আপোনাৰ ওচৰত নাই। তো এইবোৰক লৈ ভেদাভেদ নকৰিব, এইবোৰক লৈ কিনি আপোনালোকে ভেদাভেদৰ সৃষ্টি নকৰিব। তো চাওক, আজি ভিডিঅ'টো চাই হয়তো ময়ো আওকাণ কৰি আহিব পাৰিলোঁ হয়, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। মোৰ দুখ লাগিলে। আচলতে এই কথাটো বা এই ঘটনাটো কিমান গ্ৰহণযোগ্য আপোনালোকে নিজে বিচাৰ বিবেচনা কৰক, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মই লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবৰ কথা আজি নকওঁ, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। আৰু ঘটনাটো যোনে ঘটালে তাকো মই কৈছোঁ, আপোনালোকে প্লিজ এনেকুৱা ঘটনাবোৰ নকৰিব। আপোনালোকে টকা পইচা যে অৰ্থহীন হৈ গ'ল, আপোনাৰ ইমান টকা পইচা থাকিব পাৰে, টকা পইচা থাকি আপোনাৰ কি লাভ, যদি আপোনাৰ মৰ্যাদা মান সন্মান আপোনাৰ নাথাকে। আজি হয়তো সেই ভিডিঅ'টো মই চালোঁ, প্ৰায় 1.8 মিলিয়ন ভিউজ আহিলে। ভিউজ দি আপুনি কি কৰিব, ইমান মানুহে আপোনাক এতিয়া থু কৰিব। চ' এনেকুৱা কামবোৰ নকৰিব প্লিজ। আপোনালোকে ভাল যদি কিবা কৰিব পাৰে ভাল কৰক। ধন্যবাদ।